মৰ্নিং মোৰ ইউটিউব চেনেল প্ৰীতি ইউটিউব ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আমাৰো ভালে। বতৰ ইফালে ভাল নহয়, ইমান এটা পানী আহি আছে। আমি ৰাতিপুৱাই আজি ওলাইছোঁ বাবুৰ স্কুলৰ কাৰণে। মানলি ফিজ আৰু বাবুক কেইখনমান কপি লাগে আনাৰ কাৰণে গৈ আছোঁ। চাই থাককচোন ভিডিঅ'টো। গুড ইভিনিঙে হ'ল এতিয়া। মানে ভিডিঅ'টো কণ্টিনিউ কৰিবই পৰা নাছিলোঁ। স্কুলৰ পৰা আহিলোঁ, অহাৰ পিছতে আহিল আলহী, তেওঁলোকক ৰান্ধি বাঢ়ি খোৱাতে টাইমটো পাৰ হৈ কিনে গ'ল আৰু কণ্টিনিউ হোৱাই নাছিল ভিডিঅ'টো। এতিয়াহে জাষ্ট লৈছোঁ, মানে বজাৰৰ পৰা এবাৰ আহিলোঁ। মানলি বজাৰ যিটো গ্ৰ'চাৰী বজাৰ মাহত কৰোঁ, সেইখিনি কৰি কিনে আহিলোঁ। জাষ্ট আহি কিনে ফোনটো হাতত লৈছোঁ। আহকচোন কি মই মাহৰ বজাৰ কৰিলোঁ আপোনালোকক দেখাওক। আহক। আৰু এটা কথা ক'ব লগা আছিল আপোনালোকৰ আগত, মানে মই ভিডিঅ'ত যিবোৰ কথা কওঁ ইমান ভালকৈ সজাই পৰাই ক'ব নাজানো। জাষ্ট ইউটিউব জগতখনত আহিছোঁহে আৰু মাত্ৰ 2টা ভিডিঅ'হে দিলোঁ এতিয়ালৈকে। তাতে যদি কোনোবা মানে কিবা ভুল ভ্ৰান্তি কৰি কওঁ কথা, আপোনালোকে শুধৰাই ল'ব আৰু কমেণ্ট যোগে মোক কথাখিনি ক'ব যে এইটোত তোমাৰ ভুল হৈছে, এনেকৈ কোৱা ভুল হৈছে। তেতিয়া মই আৰু ভালকৈ কোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু শিকিব লগা বহুতেই আছে আপোনালোকৰ পৰা। ঠিক আছে, তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক এতিয়া নহ'লে কি বজাৰ কৰিছোঁ মই দেখাওঁ একেবাৰে পাকঘৰত গৈ। Soybean 200 গ্রাম soybean, বাবুর কাৰণে মছলা, ফেচ ওয়াশ, প্যাকেট ডিম, সাবন, সিরাপ প্যাকেট এটা টমেটো সস, জিরা পাউডার, হানি এটা বটলতে, এইটো চেম্পুৰি ধোৱা মানে চাইকেল ধুব সুবিধা আৰু এনেকুৱা নহয়। কেতিয়াবা মাহৰ বজাৰ বেছিও লাগে, কেতিয়াবা কমো হয়। বেছিও লাগে আৰু কেতিয়াবা যায়। এতিয়া বজাৰ থজাৰখিনি সামৰা হৈ গ'ল মাত্ৰ, আৰু বাবুক কিতাপ পঢ়াই উঠিলোঁ। এতিয়া ৰাতিৰ সাজৰ কাৰণে ৰেডি কৰোঁ। আহকচোন আজি ৰাতি কি বনাওঁ আপোনালোকক দেখুৱাওঁ। আহক। চিকেন বিৰিয়ানীৰ কাৰণে 1/2 কিলো চিকেন, এইটো চাউল বিৰিয়ানীৰ কাৰণে এইটো ব্ৰেণ্ডৰ লৈছোঁ, বিৰিয়ানী স্পেচিয়েল এইটো লৈছোঁ ব্ৰেণ্ডৰ। আৰু দৈ লাগিব, বিলাহী, পিঁয়াজ, কেপচিকাম, জলকীয়া, আলু, আদা নহৰু বটা, আৰু লাগিব ঘি, কাশ্মীৰী লাল পাউডাৰ, আৰু ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, জলকীয়া পাউডাৰ, হালধি পাউডাৰ আৰু নিমখ। বাছ এইকেইটাই লাগিব। বিৰিয়ানীৰ কাৰণে লাগিব ৰিফাইণ্ড অইল, আৰু এইটো বিৰিয়ানী মছলা হয়। মই আনি কিনে ইয়াতে ভৰাই কিনে থৈ দিছোঁ, তেতিয়া দেখাব পাহৰিছিলোঁ। আৰু লাগিব গৰম মছলা, এইটো হোমমেড গৰম মছলা হয়। মই গোটাকৈ বজাৰৰ পৰা কিনি আনি ঘৰত ভালকৈ বনাই লওঁ, সেইটো ভাল হয়।
বজাৰৰ কিনাত কৰি এইটো ঘৰত আনিলে এইটো বেছি ভাল হয়। আপোনালোকে এতিয়া বনাই চাবচোন ঘৰত। এতিয়া বজাৰ থজাৰখিনি সামৰা হৈ গ'ল মাত্ৰ, আৰু বাবুক কিতাপ পঢ়াই উঠিলোঁ। এতিয়া ৰাতিৰ সাজৰ কাৰণে ৰেডি কৰোঁ। আহকচোন আজি ৰাতি কি বনাওঁ আপোনালোকক দেখুৱাওঁ। আহক। ৰাতিৰ সাজৰ কাৰণে আজি চিকেন বিৰিয়ানী বনাম বুলি ভাবিছোঁ। চিকেন বিৰিয়ানীৰ কাৰণে হাফ কিলো চিকেন, এইটো চাউল লৈছোঁ, বাচমতি চাউল। বিৰিয়ানীৰ কাৰণে এইটো ব্ৰেণ্ডৰ লৈছোঁ, ফৰচুন বিৰিয়ানী স্পেচিয়েল। এইটো লৈছোঁ ব্ৰেণ্ডৰ। আৰু দৈ লাগিব, বিলাহী, পিঁয়াজ, কেপচিকাম, জলকীয়া, আলু, আদা নহৰু লাগিব, ঘি, কাশ্মীৰী লাল পাউডাৰ, আৰু ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, জলকীয়া পাউডাৰ, হালধি পাউডাৰ। বিৰিয়ানীৰ কাৰণে লাগিব ৰিফাইন অইল, আৰু এইটো বিৰিয়ানী মছলা হয়। মই আনি কিনে ইয়াতে ভৰাই কিনে থৈ দিছোঁ, তেতিয়া দেখাব পাহৰিছিলোঁ। আৰু লাগিব এই গৰম মছলা, এইটো হোমমেড গৰম মছলা হয়। মই গোটাকৈ বজাৰৰ পৰা কিনি আনি ঘৰত ভালকৈ বনাই লওঁ, এইটো ভাল হয়। বজাৰৰ কিনাত কৰি এইটো ঘৰত আনিলে এইটো বেছি ভাল হয়। আপোনালোকে এতিয়া বনাই চাবচোন ঘৰত। এতিয়া মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল, ৰাতিৰ সাজ ৰেডি। এতিয়া খাব লাগে। চাওকচোন বিৰিয়ানীখিনি কেনেকুৱা আছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু বেয়া লাগিলেও কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত। বাই বাই, গুড নাইট।